অধ্যক্ষ মহোদয়, মই আহিছোঁ 1 লাখ নিযুক্তিলে। অতি সন্তুষ্টিৰে মই এক পবিত্ৰ সদনত জনাব বিচাৰিছোঁ যে আমাৰ চৰকাৰে ইতিমধ্যে বিভিন্ন বিভাগত প্ৰায় 42,000 যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰিছে। তদুপৰি আমাৰ চৰকাৰৰ 2 বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে 2023 বৰ্ষৰ 10 ভিতৰত 20 মেৰ ভিতৰত আন 40,000 প্ৰাৰ্থীৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব। বৰ্তমান প্ৰায় 18,000 পদ নিযুক্তিৰ বিভিন্ন পৰ্যায়ত আছে আৰু অতি শীঘ্ৰে এই নিযুক্তিৰ কাম আমি সম্পূৰ্ণ কৰিম। অধ্যক্ষ মহোদয়, মই আহিছোঁ 1 লাখ নিযুক্তিলে। অতি সন্তুষ্টিৰে মই এক পবিত্ৰ সদনত জনাব বিচাৰিছোঁ যে আমাৰ চৰকাৰে ইতিমধ্যে বিভিন্ন বিভাগত প্ৰায় 42,000 যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰিছে। তদুপৰি আমাৰ চৰকাৰৰ 2 বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে 2023 বৰ্ষৰ 10 ভিতৰত 20 মেৰ ভিতৰত আন 40,000 প্ৰাৰ্থীৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব। বৰ্তমান প্ৰায় 18,000 পদ নিযুক্তিৰ বিভিন্ন পৰ্যায়ত আছে আৰু অতি শীঘ্ৰে এই নিযুক্তিৰ কাম আমি সম্পূৰ্ণ কৰিম।